বৌৱে হাঁহি আছে চোতাল ৰাতিপুৱাতে বৰ ধুনীয়া ফুল এজোপা ৰুই দিছে বৌৱে। খুৰীদেউ চাহ খালে নাই? চাহ খালে? চাহ খাই মেলি যদি এতিয়া 10,000 টকা পাই একদম পুৰা গৰম হৈ আছে। সেইখন যে দেখিছে আপোনালোকে সেইখন হ'ল আমাৰ পুৰণা বাৰী। আগতে মানে আমাৰ আইতাহঁতে তাতে আছিলে। গাহৰি খাই বমিতে পুৰা গাহৰি খাই সেইকাৰণে। আলহী আৰু এগৰাকী আহিলে গাইছ, এয়া আমাৰ খুৰীও পালেহি। প্ৰথমতে এগৰাকী আহিলে, এতিয়া আৰু এগৰাকী আহিলে। ঐ ন হে উঠক, ৰাতিপুৱা হ'ল। ঐ ন শুনিছে? ৰাতিপুৱা হ'ল, উঠক। উঠক। গুড মৰ্ণিং গাইছ। গুড মৰ্ণিং গাইছ। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ঘৰত আছোঁহি আৰু এয়া আমি এতিয়া বৰ্তমান জুই ফুৱাই আছোঁ। কৃষ্ণ জনাইছে আপোনালোকে এনে কৃষ্ণ। তাৰপিছত এইকেইটা হ'ল আমাৰ ছাগলীকেইটা। আজি আপোনালোকক মই হোম টাৱাৰ নহয়, আজি আপোনালোক গোটেই মই পৰিয়াল টাৱাৰ দেখাম। হোম টাৱাৰ বুলি কয় যে ইংলিছত, এই হোম টাৱাৰ নহয়, পৰিয়াল টাৱাৰ। গোটেই আমাৰ ফেমিলিখিনি দেখাম আপোনালোকক। তেনে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইয়া আমাৰ ঘৰটো, আৰু এইপিনে আমাৰ ঘৰৰ মুখতে আছে নামঘৰটো। ৰাতিপুৱাতে খুব ভাল লাগে। ৰাতিপুৱা উঠি কিনে চিধা আমি নামঘৰটো দেখিবলৈ পাওঁ। ঘৰৰ মুখতে আমাৰ নামঘৰটো আছে, এইটো আমাৰ নামঘৰ হয়। আৰু এইটোৱে ৰাস্তাটো আমাৰ সোমাই অহা আমাৰ ঘৰলৈ। আৰু এইটো হ'ল আমাৰ নামঘৰ। আৰু এয়া আমাৰ নামঘৰীয়া আমাৰ নিজৰ বৰ্তাই হয়। বৰ্তাই চাফ চিকুণ কৰি আছে নামঘৰটো। এয়া আছে আমাৰ নামঘৰ। নামঘৰটো কাম চলি আছে বৰ্তমান। আৰু আমাৰ এই ঘৰৰ মুখতে আছে আমাৰ ককাহঁতৰ ঘৰ। এয়া বৌৱে হাঁহি আছে চোতাল ৰাতিপুৱাতে বৰ ধুনীয়া ফুল এজোপা ৰুই দিছে বৌৱে। এইযোৰা চাওক কি ধুনীয়া। আৰু এয়া হ'ল আমাৰ বৰ্তা ঘৰ, সৰু বৰ্তা ঘৰ। আৰু এয়া পদূলিতে তেওঁলোকৰ এটা মন্দিৰ আছে। আৰু তেওঁলোকৰ ঘৰত বহুত পাৰ চৰাই আছে, এইবিলাক বহুত পাৰ চৰাই আছে গাইছ। আৰু এইখন হ'ল আমাৰ পথাৰখন। বৰ্তাহঁতৰ ঘৰৰ পিছফালে আছে পথাৰ। এইয়া আমাৰ পথাৰ, আৰু আমাৰ হাঁহখিনি ইয়াতে চৰি আছে। এইখিনি ইয়াত কম আছে, কমেও 40জনীমান আছে হাঁহ। আৰু বাকীখিনি ক'ৰবাত গ'ল চাগে। আৰু সেইপিনে পৰাও যোনটো মই ৰাস্তা আপোনালোকক দেখাইছিলোঁ নামঘৰৰ, সেইপিনে পৰাও আমাৰ ঘৰলৈ আহিব পাৰি। আৰু এইপিনে পৰাও আহোঁ বুলি ক'লে পাৰে। দুই পিনৰ পৰা পাৰি, এইপিনৰ পৰাও পাৰি। সেইপিনে অকণ ৰাস্তাটো ঠেক আছে, এইপিনে অকণ বহল ৰাস্তাটো, দেখিছে আপোনালোকে। আৰু এইজনী কুকুৰাজনী ঘূৰি ফুৰিছে। আৰু এয়া হ'ল আমাৰ, এইজন হ'ল একেবাৰে সৰু খুৰা ঘৰ। আৰু এইপিনে হ'ল আইতাৰ ঘৰটো, এইটো মাজৰটো। আৰু সেইপিনে থকাটো হ'ল আমাৰ একদম ডাঙৰ বৰ্তাৰ ঘৰ। এইজন আমাৰ খুৰা হয়, এইগৰাকী আইতা। চাহ খালে? যাব, অকণমান দেৰিকে যাম। এয়া আমাৰ ভণ্টি স্কুল যাব ওলাইছে। খুৰীদেউ চাহ খালে নাই? চাহ খালে? চাহ খাই মেলি যদি আমাৰ একেবাৰে নুমলীয়া ভণ্টি এজনী। ভণ্টি কালি আপোনালোকে বিয়া খাবলৈ আহিব ইয়াত আকৌ। তাৰপিছত এতিয়া স্কুলতে তাই আজি স্কুল আছে, বমি কৰিছে কালি তোমালোকৰ ঘৰত গাহৰি খাই। কালি আমাৰ ঘৰত গাইজ গাহৰি খাই বমিতে পুৰা গাহৰি খাই সেইকাৰণে।
সঁচাকে বমি কৰিছা নেকি মন পেট বিষাইছে নেকি বিষাইছে মুখ ধুলা নাই মুখখন ধুই লোৱা ভালকে কুহুমীয়া গৰম পানী অলপ খাই দিয়া আৰু এয়া ঠাইখন যে দেখিছে আপোনালোকে সেইখন হ'ল আমাৰ পুৰণা বাৰী আগতে মানে আমাৰ আইতাহঁতে তাতে আছিলে আমাৰ হেৰি আইতাহঁতৰ যেতিয়া আমাৰ দেউতাহঁতে যেতিয়া দেউতা জন্ম হোৱা নাছিলে বাৰু আমাৰ কিবা সৰু সৰু বাইদেউজন পথাৰ মাজত তাতে ঘৰ আছিলে আৰু তাতে জন্ম হৈছিলে তাতে আছিলে তাৰপিছত আৰু ইয়ালৈ আহি দিলে এতিয়া আমি থাকোঁ এইডোখৰত এইখিনি আমাৰ পৰিয়ালখিনি এইজনী আমাৰ ভণ্টি গৈছে স্কুললৈ আৰু এইটোৱে হ'ল আমাৰ ডাঙৰ বৰ্তা ঘৰ এয়া তেওঁলোকৰ ঘৰৰ মুখ পাকত ফুল দুজোপামান আছে এইটো হ'ল আমাৰ বৰ্তাহঁতৰ ঘৰ বৰমা ঐ মা বৰমা ক'ত গ'ল বৰমা ক'ত গ'ল বৰমা ক'ত গ'ল তহঁতি ভাত খালিয়ে যে ইমান দেৰি এইটো কথা ইমান দেৰিকে খালি আমাৰ এপিনে আছোহি চাওক ৰাতিপুৱা সিহঁতি ভাত খালে কেইটা বজিলে এতিয়া 8টা বজাতে ভাত মাৰি দিলে এয়া হ'ল আমাৰ বৌতি দেখা দিয়া মুখখন এতিয়া 10,000 টকাৰ পৰা একদম পুৰা গৰম হৈ আছে 10,000 টকাৰ পৰা একদম পুৰা এইকেইদিন ফিট পুৰা লাখপতি বাইদেউ হৈ আছে আৰু এই গৰাকীয়ে খালি পালে নে নাপালে আপুনি পালে না 10,000 বৰমা 10,000 পালে নে নাপালে হা পেঞ্চন পায় না আপুনি লাখপতি বাইদেউ নহয় খালি পেঞ্চন পায় দেই হা এই হাঁহ এটা কৰি দিয়ক মানুহে চবে চাব ন হাঁহ এটা দিয়ক হাতখন দাঙি দিয়ক এই বৰমাই দাঙি দিলে টান পাইছে লাজ কৰিছে অকমান লাজ কৰি ইয়াতো আৰু এইপিনে আমাৰ নিকিতা ভতিজা ছোৱালী হাই কৈ দিয়া ভণ্টি সিহঁতি স্কুল আছে দুইজনী লগতে পঢ়ে পেহীয়েক ভতিজা এই শকতজনী পেহীয়েক আৰু সৰুজনী ভতিজা এতিয়া দুজনী অকমান উপনিছে আৰু এজনী কিহত এজনী ভণ্টি কিহত নিকিতা হা 9ত অ'কে আৰু এইটো কুকুৰ পোৱালি এটা আছে সিহঁতৰ ঘৰত দেখিছেনে খানা খাই আছে হেল্ল' আৰু এইপিনে হ'ল আমাৰ ককাই বৰ্তা ল'ৰা ডাঙৰটো দেখা দিয়া মুখখন এই দেখা দিয়া হাই কৈ দিয়া হাই কৈ দিয়া এই লাজ কিছু যে এতিয়া মই ওলাই আহিলো এতিয়া কিন্তু মই এইপিনে নাযাওঁ এতিয়া মই এইপিনে যাম এইপিনে গ'লে মানে কি হ'ব শ্বৰ্টকাট ডাইৰেক্ট ঘৰত ওলামগৈ এই যাম সেইটো কুকুৰটো ইয়াতে ভাত খাই আছিলে আগফালৰ পৰা ওলাই আহি মই পিছফালে ওলালে গালি খাব লাগিবতো সেইকাৰণে মই এতিয়া ওলাই আহিছোঁ এতিয়া এয়া আকৌ ঘৰত ওলালেহি এয়া আলহী আৰু ৰাতিপুৱাতে ওলালেহি দেখিলে এইজনী বৌজনী হাঁহি আছিলে যে ৰাতিপুৱাতে ওলালে আমাৰ আলহী এনেকুৱাই আৰু ৰাতিপুৱাতে গাঁৱলীয়া আলহী তাৰপিছতে হাঁহখিনি এইখিনি ইয়াতো দুজনীমান পানী খেলি আছে আপোনালোক চবৰ ঘৰতে সোমালো কিন্তু আইতা ঘৰত নোসোমালো মই এতিয়া আপোনালোক আইতা ঘৰত সোমাই দিয়ক আইতাক মই আপোনাক দেখাই দিছিলো বাৰু কিন্তু আইতা ঘৰত নোসোমালো কি কৰিব হা কি কৰিব চুলি কাটিবি চুলি কাটিব নালাগে এই ৰাতি ঘৰত নোসোমালো আইতা ঘৰত অকণমান আপোনালোকৰ আইতা যদি এতিয়া আইতা ঘৰ এইটো এইপিনে কি বনাই আছে
এইটো কুকুৰা গঁৰাল এই বহুত ডাঙৰকৈ বনাই এয়া কুকুৰা গঁৰাল বনাই থকা হৈছে আৰু এইপিনে আমাৰ দেখাইছিলোঁ না বেমাৰী গাহৰি খাই বমি কৰিছে আৰু এয়া হৈছে আমাৰ একেবাৰে সৰু খুৰা খুৰী আৰু আইতা পাকঘৰ এইবিলাক ধুনীয়া ধুনীয়া ভাতি বনাই থৈছে এইবিলাক টঙাল পেলাই থৈছে টঙাল কোনোবা ভিডিঅ' এটা মই বনাই থৈছোঁ আপোনাক মই দিম বাৰু কাইলৈ দিম হ'ল আমাৰ খুৰী আপোনালোকক বেলেগ এটা ভিডিঅ'টো মই দেখাইছিলোঁ দেখাম ভিডিঅ' আছে এজনী খুৰী আৰু এইপিনে বাকী আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গোটেই পৰিয়ালটো আপোনালোকক দেখাই দিলোঁ মই আজিলৈ ইমানটা সমাপ্ত কৰিছোঁ এয়া মই এতিয়া শাকনি বাৰীত সোমাই আছোঁ খুৰাহঁতৰ ঘৰত আৰু বাকী ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাকী আজিলৈ বাই বাই হেপী নিউ ইয়েৰ আলহী আৰু এগৰাকী আহিলে গাইছ এয়া আমাৰ খুৰীও পালেহি প্ৰথমতে এগৰাকী আহিলে এতিয়া আৰু এগৰাকী আহিলে এয়া সকলোৱে জুই কাষত বহি আছে জুইকুৰা জ্বলাই লোৱা আকৌ অলপমান আৰু জুই খোৱাত লৈ আছে ঠাণ্ডা দিনত জুই খোৱা আমেজে বেলেগ নহয়নে গাইছ জুই আৰু ৰ'দ ৰাতিপুৱা ৰ'দকণ আৰু জুই ভাল লাগে খুৰীটো ঠাণ্ডা লাগিছে আৰু আমাৰ সেইকাৰণে আমাৰ ঘৰত জুই খুৱাব আহিলে ৰাতিপুৱাতে আমাৰ গাঁৱত এনেকুৱাই সদায় সদায় আহে এনেকৈ ৰাতিপুৱাতে টাউনৰ নিচিনা নহয় চব মানুহ যে ভিতৰতে সোমাই থাকে তেনেকুৱা নিচিনা নহয় গাঁৱত এইবিলাকে টাউনৰ মানুহটো এনেকে নাহে হয় নে নাহে হয় নাই আমাৰ এনাইহঁতৰ কছাৰী মানুহ হয় আৰু এনাই বিৰাট ধুনীয়া বিহু গায় কছাৰী বিহু গায় আপোনালোকক মই বেলেগ দিনা শুনাম বাৰু এনাই বৰ ধুনীয়া ধুনীয়া কছাৰী বিহু গায় সান্তনা নাও এখনি ভাৱনা নাও এখনি নে কি বুলি গান এটা নিচিনা সেইটো বৰ ধুনীয়াকে জানে এনাই আজি গাব জানো এনাই এতিয়া নেগায় এনাই ৰাতিপুৱাতে হৈছে যে সেইকাৰণে নেগাব টান পাইছে আপোনালোকক মই বেলেগ দিনা শুনাম বাৰু নামটো মই বাকী এতিয়া আমাৰ মাতাশ্ৰী